আদালতৰ পৰা কান্দি কান্দি বাহিৰ হৈ আহিবলগীয়া হ'ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। হয়, জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে চকুলোৰে বাট নেদেখা হৈ পৰিছে আজিৰ দিনটোত। শুক্ৰবাৰে আজিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে আদালতৰ পৰা যেতিয়া বাহিৰ হৈ আহিছিল তেতিয়া চকুলোৰে বাট নেদেখাৰ অৱস্থাত হৈ পৰিছিল। কিহৰ কাৰণে গৰিমা শইকীয়া গাৰ্গে চকুলো টুকিব লগা হৈছে আদালতৰ পৰা বাহিৰ হৈ অহাৰ সময়খিনিত, আৰু গৰিমা শইকীয়া গাৰ্গে সাংবাদিকৰ ওচৰত কি কৈছে, গোটেইখিনি কথাই প্ৰতিবেদনত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। যিহেতু আজি শুক্ৰবাৰ, আজি আদালতৰ শুনানিৰ দিন আছিল। জামিন নাকচ কৰা হ'ল অমৃতপ্ৰভা আৰু জুবিন গাৰ্গৰ যি দুই দেহৰক্ষী, সেই দুই দেহৰক্ষীৰ জামিন ইতিমধ্যে নাকচ কৰা হৈছে। শুক্ৰবাৰে আদালতে উঠোৱা শুনানিত এই তিনিওগৰাকী অভিযুক্তৰ জামিন নাকচ কৰে আদালতে। চৰকাৰী পক্ষৰ অধিবক্তাই সাংবাদিকৰ আগত মত ব্যক্ত কৰে যে এই সমগ্ৰ ষড়যন্ত্ৰত অমৃতপ্ৰভা সক্ৰিয়ভাৱে জড়িত আছে, সেয়েহে আদালতে তেওঁক জামিন প্ৰদান কৰা নাই। ইফালে শুনানি প্ৰক্ৰিয়াত ভাগ লৈ ওলাই আহিয়েই সাংবাদিকৰ আগত পুনৰ অভিযুক্তসকলৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে কয় যে তেনেকুৱা অসুৰ পৃথিৱীত 2-3টাহে জন্ম হয়। মই আৰু জুবিনে সকলোকে বিশ্বাস কৰিছিলোঁ, কিন্তু আমাৰ বিশ্বাস ভংগ হ'ল। আমি আশা কৰোঁ যে কেতিয়াও এই অসুৰকেইটাই কেতিয়াও যেন বেল নাপায়। গৰিমা গাৰ্গে লগতে কয় যে অসুৰকেইটাই শাস্তি পাবই লাগিব। শাস্তি নোপোৱা পৰ্যন্ত কোনেও যাতে ওলাই আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। অসমৰ সকলো জনগণে তাকেই বিচাৰিছে। হয়, অসমৰ প্ৰত্যেকজন জুবিন প্ৰেমীয়ে, প্ৰত্যেকজন অসমীয়া মানুহে, প্ৰত্যেকজন ব্যক্তিয়েই বৰ্তমান সময়ত সেইটোৱেই বিচাৰিছে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত থকা যিকেইজন মূল অভিযুক্ত, সেই অভিযুক্ত কেইজন যাতে কোনো ফালৰ পৰাই তেওঁলোকে যাতে বেল নাপায়, তেওঁলোকে যাতে জামিন নাপায়, তেওঁলোকে যি শাস্তি পাব লগা আছে সেই ন্যায়ালয়ে যাতে তেওঁলোকক সেই কঠোৰতকৈও কঠোৰ শাস্তি যাতে তেওঁলোকক দিয়ে। ইতিমধ্যে এওঁলোকে জামিনৰ কাৰণে আবেদন কৰিছিল। আপোনালোকে গমেই পায় অমৃতপ্ৰভা আৰু জুবিন গাৰ্গৰ যি দুই দেহৰক্ষী আছে তেওঁলোকে জামিনৰ বাবে আবেদন কৰিছিল, কিন্তু তেওঁলোকে জামিন নাপালে। আৰু আজি আদালতৰ পৰা গৰিমা শইকীয়া গাৰ্গে যেতিয়া ওলাই আহি গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি সাংবাদিকৰ আগত কয় যে জুবিনে যেতিয়া পৃথিৱীৰ পৰা যাব লগা হ'ল, মানুহবিলাকক চিনাকি কৰি থৈ গ'ল। তেওঁলোকক পৰিয়াল বুলি ভাবি আমাৰ আটাইতকৈ ডাঙৰ ভুল হ'ল। জুবিন গাৰ্গৰ লগত থকা যিসকল ব্যক্তি, জুবিন গাৰ্গৰ কাষে পাজৰে যিবোৰ ব্যক্তি থাকে, জুবিন গাৰ্গৰ দেহৰক্ষীয়ে হওক বা জুবিন গাৰ্গৰ সংগীবৃন্দই কিছুমানে হওক, যিসকলে জুবিন গাৰ্গৰ কাষতেই থাকি জুবিন গাৰ্গৰ বুকুত খুট মাৰিলে, সেই সকলো জুবিন গাৰ্গে নিজৰ পৰিয়ালৰ অংশ বুলি ভাবিছিল। আৰু সেইটোৱেই জুবিন গাৰ্গৰ চবতকৈ ডাঙৰ ভুল হ'ল। আৰু জুবিন গাৰ্গ যেতিয়া গুচি গ'ল সকলোকে, তেতিয়াই জুবিন গাৰ্গে আচলতে চিনাকি কৰি দিলে কোন আপোন কোন পৰ। সেই কথাখিনিকেই গৰিমা শইকীয়া গাৰ্গে এতিয়া সাংবাদিকৰ আগত কান্দি কান্দি আজিৰ দিনটোত সাংবাদিকৰ আগত তেওঁৰ মনৰ কথাবোৰ এইদৰে ব্যক্ত কৰিছে। বাকী এই বিষয়ত আপোনালোকে কি ভাবে, আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এনেধৰণৰ প্ৰতিটো খবৰ, জুবিন গাৰ্গৰ লগত জড়িত হৈ থকা প্ৰতিটো খবৰ মই মুহূৰ্ততে আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম। আৰু খবৰসমূহ পাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বৰ কাৰণে একেবাৰেই নাপাহৰিব। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে। ধন্যবাদ।